চিৰ দীপ্তিমান আপোনাৰ মুখত দেখিছো যে আজি চঞ্চলতাৰ ছায়া কওক দাদা হৈছে নেকি কিবা মংগল আমাৰ ৰাজ্যত আদেশ কৰক দাদা এতিয়াই দূৰ কৰোঁ সেই অমংগল বিৰক্ত কৰক দাদা আপোনাৰ কিছু মাথো আপোনাৰ আদেশৰ বাবে শুনা ভাইহঁত দাদা জানিব পাৰিছো মই দুৰ্মুখ নামৰ এক দুজনে জনক নন্দিনী সীতাক কলংকিনী দুচৰিত্ৰা বুলি ৰাজ্যত অপযশ কৰিছে প্ৰচাৰ দাদা বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা অযোধ্যাৰ সাধাৰণ প্ৰজাই সীতাৰ অপযশ দুগুণে ৰাজ্যত কৰিছে প্ৰচাৰ দাদা অগ্নিৰ পৰীক্ষাৰ কথা কি নাজানে সিহঁতে তথাপিতো সীতা দেৱীক কলংকিনী বুলি কৰিছে প্ৰচাৰ কোন সেই দুৰ্মুখ দুৰ্জন আজ্ঞা দিয়া দাদা এই মুহূৰ্ততে শিৰচ্ছেদ কৰো সেই দুৰ্মুখ দুৰ্জনৰ বলভাই যাও আমি চামার মূর্তিরে শূন্য চিত্ত করো হিরিকেই তোর মুখর ভাইহঁত দাদা শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখক নিশ্চয় দাদা কিন্তু পাৰিবানে শিৰচ্ছেদ কৰিব অযোধ্যাৰ শত শত প্ৰজাগণ দাদা শুনা ভাইহঁত দাদা কালি মই ছদ্মবেশত ফুৰোতে ৰাজ্যত নিষ্কাণে শুনিলো কি শুনিলা দাদা ৰজক রাজা ৰজকেও অপযশ কৰিছে সীতাৰ চৰিত্ৰৰ কলা দাদা ৰজকে অপযোগ কৰিছে মাতৃৰ চৰিত্ৰ ভাইহঁত ৰজকেও অপযশ কৰিছে সীতাৰ চৰিত্ৰৰ দাদা তেনে শ্ৰেণীৰ মানুহৰ কথাত তুমি পতিয়ল নাযাবা দাদা আনৰ অপযাগ ৰচনা কৰাটোৱে সিহঁতৰ কাম আপনি তথ্য সুবর্ণকে যদি নুবলে সুবর্ণ দাদা তেন্তে কি করা চাই এই অধিকতাবাদী দাদা দাদা সামান্য রজকরি কথা আমি কদাপিতো লোকৰ বিশ্বাস সমগ্ৰ জগতেও যদি কয় জনক দুহিতা তথাপিতো দাদা জানকী মাতৃ সতী আৰু চিৰ পূজ্য জগতৰ আৰু সেইবাবেই দাদা আমি সামান্য ৰজকৰি কথা কেতিয়াও লোকৰ বিশ্বাস কৰিবানে ভাইহঁত দাদা কৰিবানে ৰামক বিশ্বাস দাদা আজি মই স্বচক্ষে দেখিলো কি দেখিলা দাদা জনক দুহিতা সীতাই জনক লোকে প্ৰতিচ্ছবি আঁকি ৰাক্ষস ৰাৱণৰ দাদা নিদ্ৰা যায় তাৰেই ওপৰত দাদা কলা দাদা জনক নন্দিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ দাদা নিদ্ৰা যায় তাৰেই কোলাত নহয় নহয় দাদা এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস অসম্ভৱ দাদা অসম্ভৱ অসম্ভৱ দাদা অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্য দাদা কিন্তু দাদা ৰামৰ ৰাজ্য দাদা ৰামৰ ভাগ্য দাদা দাদা ত্ৰৈলোক্যৰ যত মানে আছে অসম্ভৱ দাদা সকলো এইটো হৈছে সম্ভৱ দাদা বৈমাতৃ কৈকেয়ীৰ কুপদৃষ্টি দাদা পঞ্চতি বনৰ স্বৰ্ণমিগ দাদা পানীত উপঙা শিল দাদা এই সকলোবোৰ অসম্ভৱ এইটো সম্ভৱ হৈছিল ৰঘুবংশী ৰামৰ ভাগ্য কিমান কিমান সহিম আৰু হৃদয়ৰ জুই দাদা ৰাজকুলত জন্ম লৈ খাটিলো বনবাস 14 বছৰ দাদা
অন্যায় সমর কৰি বধিৰ বালি দাদা সেই তাপে দহি থাকে মোৰ হৃদয়ত দাদা সাগৰত সেতু বান্ধি সীতাৰ কাৰণে দাদা ব্ৰহ্মবধ কৰিলো লংকা দাদা শুনা ভাইহঁত দাদা নাই প্ৰয়োজন মোৰ স্বৰ্ণ সিংহাসন দাদা নাই প্ৰয়োজন মোৰ দেৱী জানকী জনপজক সমগ্ৰ বিশ্বই কৰে আলোচনা দাদা লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা দাদা কলংকিনী দুচৰিত্ৰা দাদা হ'ব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা তথাপিতো দাদা জানকী মাতৃৰ সতীত্বৰ জীৱন্ত প্ৰতিভা দাদা শুনা ভাইহঁত দাদা দাদা একে আকাশতে থাকিব নোৱাৰে ৰবি আৰু চন্দ্ৰ দাদা সেই ভাইহঁত দাদা ৰজাময় প্ৰজাৰ সেৱা জানো ভালদৰে নিশ্চয় দাদা নিশ্চয় দাদা ৰজাই প্ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিব সাধন দাদা এই হ'ব ৰাজধৰ্ম জগতত দাদা শুনা ভাইহঁত দাদা প্ৰজাৰ তুষ্টিৰ অৰ্থে দাদা কৰিব পাৰো মই সকলো অকাৰ্য দাদা অপবাদ দাদা অপজগ দাদা ৰঘু বংশৰ কলংক খণ্ডন কৰিবৰ হেতু দাদা বিসৰ্জিব পাৰো মই স্বৰ্ণ সিংহাসন বিসৰ্জিব পাৰো বিসৰ্জিব পাৰো মই তিনিও অনুজ আৰু আৰু বিসৰ্জিব পাৰো মই দেৱী জানকী তোমাৰে তেনো অনুজ ও দাদা কিন্তু দাদা লক্ষ্মী স্বৰূপা তুমি জানকী মাতৃক কেতিয়াও তুমি নিদিবা বিকৰ্ষণ দাদা নিদিবা বিকৰ্ষণ ভাই ভৰত দাদা এৰি অহা দেৱী জানকীক অৰণ্যৰ মাজে কোৱা ভাই পাৰিবানে তুমি দাদা কিয় কৰাই ৰে নিষ্ঠুৰ আদেশ লজ্জাঘাত নিদিবা দাদা এই ভৰতৰ বিচাৰিছো কিয় বা দাদা নোৱাৰিম নোৱাৰিম পালিব মই ৰে নিষ্ঠুৰ আদেশ ভাই হাতুক ন দাদা কোৱা ভাই পাৰিবানে তুমি দাদা চৰণত ধৰিবই কৰিছো কাকতি নোৱাৰো পালিব এনে মই নিষ্ঠুৰতে ইয়াৰ বাহিৰত যিমানে নিষ্ঠুৰতে কিয় অকাতৰে অম্লান বদনে পালিব তোমাৰে দাগতুক নাই দাদা দাগতুক নাই দাদা জানকী মাতৃ সেই ঘোৰ অৰণ্যৰ মাজত কিদৰে থাকিব এই অৰণ্যৰ মাজত কিদৰে থাকিব অকলে অকলে ভাই লক্ষ্মণ দাদা তই দাদা
দাদাই শুনিব লক্ষণ দাদা। যা ভাই যা খুৰা ভাইহঁত দাদা দাদা একে আকাশতে থাকিব নোৱাৰে ৰবি আৰু চন্দ্ৰ দাদা খুৰা ভাইহঁত দাদা কাক লাগে তোমালোকক দাদা ৰামক নে জানকী কি কৈছে দাদা খুৰা ভাইহঁত দাদা কাক লাগে তোমালোকক কৈছা ৰামক নে জানকী বনবাসীৰা খবৰ সাৰথী লক্ষ্মণ কোৱা ভাই পানিবাৰে তুমি ৰামৰ আদেশ দাদা দাদা প্ৰত্যুত্তৰ তুমি নেবে পাৰিবা তেন্তে শুনা ভাই দাদা সকলোৰে ঐক্যতে দাদা দাদা কালিলৈ প্ৰাতঃতে নোৱাৰে বাল্মীকিৰ তপোবন দৰ্শন কৰোৱাৰ চলেৰে এৰি থৈ আহিবা জানকীক অৰণ্যৰ মাজে এৰি আহিবা জানকীক অৰণ্যৰ মাজে এৰি আহিবা জানকীক অৰণ্যৰ মাজে এৰি থৈ আহিবা জানকীক অৰণ্যৰ মাজে আদেশ মোৰ কৰিবা পালন ভাই লক্ষ্মণ নাকান্দিবি ভাই জ্যেষ্ঠ হৈ ভাতৃৰ চকুলোক নোৱাৰো যে চাব মই স্থিৰ হৈ শলাগিছো মাথোটোৰ ভাতৃভক্তি জগতত তোৰ দৰে ভাতৃভক্তি অতিকে বিৰল ভাই অতিকে বিৰল কান্দিবা দাদা কান্দিবা কান্দি আৰু কোনো লাভ নাই কিন্তু নুবুজিলো দাদা 14 বছৰ অনাশাৰে অনিদ্ৰাৰে থাকিব ন কাৰেঙত এৰি থৈ স্নেহৰ উৰ্মিলা যি মাতৃৰ তুমি হেৰিছিলা মৰম আজি কোন হাতে দাদা আজি কোন হাতে দাদা কোন হাতে দাদা কোন হাতে এৰি আহিবা মনৰ মাজত কোন হাতে দাদা কোন হাতে এৰি আহিবা মনৰ নিখণ্ডিত হোৱা যায় কিয় হৃদয় তই টপটপকৈ জ্বলে উতালাই যিদিনাখন কৈছিল জানকী মাতৃক হাই ৰাক্ষস ৰাৱণে সেইদিনাখন তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ্যখন পৰিসৰে স্নেহৰ উৰ্মিলা ৰাজ কাৰেঙত এৰি থৈ তোমাৰ বাবে দাদা
আমাৰ বাবেই মেৰিয়াই লৈছিলোঁ এই শৰীৰত বাকলি বকল কিহতি রাখতে মেলে নিষ্ঠুর আদেশ এই এনেকে প্ৰতিধান লক্ষ্মণক তোমাৰ পনৰ মাজত দেৱী জানকী সুধিব তেতিয়া এই মোক স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত কেকেনি যাম ক'ত থাকে তেতিয়া কি বুলি উত্তৰ দিবই যোৱা ভাই এৰি অহা দেৱী জানকীক অৰণ্যৰ মাজে যোৱা ভাই এৰি অহা জানকীক অৰণ্যৰ মাজে যোৱা ভাই এৰি অহা জানকীক অৰণ্যৰ মাজে নাই মই আৰু বিচলিত হলে নহব দাদা মোৰ আদেশ মই লাগিব যাওঁ ত্যাগ কৰি হৃদয়ৰ সকলো মমতা কেতিয়া দেৱী জানকীক এই ঘোৰ অৰণ্যৰ মাজে দেৱী জানকীক এই ঘোৰ অৰণ্যৰ মাজে দেৱী জানকী